শ্ৰদ্ধাৰ মা দেউতা, চিঠিৰ ভাজত দূৰণিৰ পৰা পঠোৱা সেৱা গ্ৰহণ কৰিবা। ইয়াত মই ভালেই আছোঁ। তোমালোক কুশলে আছানে? ভণ্টিৰ কেনে? এইবাৰ পূজাত ছুটি পালে দেউতাক ভাল ডাক্তৰ এজনক দেখুৱাবগৈ লাগিব। বেছিকৈ টোপনি ক্ষতি কৰিবলৈ নিদিবা। বন্ধুসকল, হেৰুৱা সুবাস বিচাৰি শীৰ্ষক ভিডিঅ'টিৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো নিশ্চয় অনুমান কৰিব পাৰিছে। হয়, আজি আপোনালোকৰ সৈতে ভগাই ল'ব বিচাৰিছোঁ সেয়াৰ সমস্ত কথা উবুৰিয়াই লিপিবদ্ধ কৰি আপোন মানুহলৈ প্ৰেৰণ কৰা চিঠি আৰু এসময়ৰ গ্ৰিটিংছ কাৰ্ডৰ কথা। বহুদিন বিৰতিৰ অন্তত দূৰণিত থকা আপোন মানুহৰ চিঠিখন যেতিয়া ডাকোৱালজনে দি যায়, সেই আনন্দ, সেই সুখ আভিধানিক কোনো শব্দই পূৰ কৰিব নোৱাৰে। মৰমৰ লিপিকাৰ পাতনিতে এসাগৰ আস্থা ভৰা মৰম তোমাৰ অভিমুখে, সেয়াৰ নিৰ্ভীত কোণত স্থাপন কৰিবা আলফুলে। বহুদিন হ'ল তোমাৰ চিঠি নোপোৱা। কেনে আছা? বহু প্ৰতীক্ষাৰ অন্তত প্ৰিয়জনৰ এই চিঠিখনে মন ভৰাই তোলে। ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণত দোকানবোৰত গ্ৰিটিংছ কাৰ্ডৰ পৰিভৰ হৈছিল। বন্ধুলৈ, প্ৰিয়জনলৈ কম কথাত একলম লিখি প্ৰেৰণ কৰা হৈছিল এনেদৰে: নৱবৰ্ষৰ এমুঠি শুভকামনাৰে পাৰ হৈ যোৱা দিনবোৰৰ পোৱা নোপোৱাৰ হিচাপ নাৰাখি অনাগত দিনবোৰত সাফল্যৰ সৈতে পৰিচয় হোৱাৰ কামনা কৰিছোঁ। আঘাত তথা বিষাদৰ মুহূৰ্তবোৰ হৃদয়ৰ অনুভৱেৰে সুখ তথা হাঁহি বুলি ভাবি ল'বা। তোমাৰ সপোন, কল্পনাবোৰ বাস্তৱমুখী হৈ অপাৰ সুখ প্ৰদান কৰক, তাৰ কামনাৰে। চিঠি বা কাৰ্ডখনত নিহিত থকা আন্তৰিকতা, মৰমবোৰ চিৰস্থায়ী। এই যে আজি দেখুওৱা চিঠিবোৰ, কাৰ্ডবোৰ 19-20 বছৰৰ পুৰণি, সযতনে সাঁচি ৰাখিছোঁ। কিন্তু ধাতৱ যন্ত্ৰটিত পঠোৱা বাৰ্তাটো ক্ষণস্থায়ী। এটা আঙুলিৰ টিপাতে ক্ষণিকতে নাইকিয়া হ'ব পাৰে। বন্ধুসকল, আহক আকৌ হেৰুৱা সুবাস বিচাৰি যাওঁ। সুন্দৰ সাতৰ আখৰ আৰু সাৱলীল ভাষাৰে চিঠি লিখোঁ। নতুন শব্দৰ সন্ধানত মগজু কৰ্ষণ কৰোঁ, গুগল নহয়। পোষ্টটি ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেৰুৱা সুবাস বিচাৰি দ্বিতীয় খণ্ডৰ সৈতে সোনকালে আহি আছোঁ। ধন্যবাদ।